ডিফু কেন্দ্ৰীয় বিহু সমিতিৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ ডিফু কেন্দ্ৰীয় বিহু সমিতিৰ উদ্যোগত ৬৬ সংখ্যক ৰঙালী বিহু উৎসৱ আমি ৩ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰিছোঁ। ডিফু ক্লাব প্ৰাংগণত ১ বহাগ তাৰিখে আমাৰ পতাকা উত্তোলন হ'ব। লগতে জ্যেষ্ঠসকলক আমি সন্মান জনাম আৰু কনিষ্ঠসকলক আমি আন্তৰিক শুভেচ্ছা বহাগ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিম। ইয়াৰ পিছতে ইংৰাজী ২২ আৰু ২৩ তাৰিখে আমাৰ মূল কাৰ্যসূচী আৰম্ভ হ'ব। সমূহীয়া পতাকা উত্তোলন ৰাতিপুৱা ৯টা বজাত। তাৰপিছতে আমাৰ স্মৃতি তৰ্পণ হ'ব আৰু প্ৰকৃতি আদৰাৰ কাৰ্যসূচী আছে। ইয়াৰ উপৰিও মণ্ডপ উদ্বোধন আৰু প্ৰতিযোগিতা উদ্বোধন এই কাৰ্যসূচী সম্পাদন কৰিব মাননীয় উপায়ুক্ত মহোদয়া মধুমিতা ভাগৱতী বাইদেৱে। ইয়াৰ উপৰিও আমাৰ যিখিনি প্ৰতিযোগিতা আছে মই আপোনালোকৰ জ্ঞাতাৰ্থে আমাৰ সমূহ ৰাইজলৈ যাতে আপোনালোকে প্ৰেৰণ কৰে তাৰ বাবে মই আপোনাৰ সহযোগ কামনা কৰিছোঁ। প্ৰথম প্ৰতিযোগিতা আছে ২২ তাৰিখে ভোলাৰাম কোঁৱৰণী লাড়ু পিঠা প্ৰতিযোগিতা আৰু এই প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ পাব ৩৫০০ টকা, দ্বিতীয় পুৰস্কাৰ ২৫০০ টকা আৰু তৃতীয় পুৰস্কাৰ ১৫০০ টকা। এই বঁটা আগবঢ়াইছে শ্ৰীযুত প্ৰশান্ত বৰা। ইয়াৰ পিছতে আমাৰ প্ৰতিযোগিতা ৩ বজাত দুষ্মন্ত দাস কোঁৱৰণী চিত্ৰাংকন প্ৰতিযোগিতা। দুটা শাখাত হ'ব, ক শাখা আৰু খ শাখা। ক শাখাৰ প্ৰথম পুৰস্কাৰ ৩০০০ টকা, দ্বিতীয় পুৰস্কাৰ ২৫০০ টকা, তৃতীয় পুৰস্কাৰ ১০০০ টকা। এই বঁটা দান কৰিছে দেৱেন দাস, এই দুষ্মন্ত দাসৰ পিতৃ। ইয়াৰ পিছত অঞ্চুমান গোস্বামী কোঁৱৰণী চিত্ৰাংকন প্ৰতিযোগিতাত ক শাখা প্ৰথম পুৰস্কাৰ ৩৫০০ টকা, দ্বিতীয় পুৰস্কাৰ ২৫০০ টকা আৰু তৃতীয় পুৰস্কাৰ ১৫০০ টকা। এই বঁটা আগবঢ়াইছে শ্ৰীযুত মীৰা গোস্বামী। ইয়াৰ উপৰিও ফেকশ্যন প্ৰতিযোগিতা আছে বিয়লি ৫ বজাত আৰু প্ৰতিযোগীৰ বয়স ৯ বছৰ অধিক হ'ব লাগিব। প্ৰথম পুৰস্কাৰ ৩০০০ টকা, দ্বিতীয় পুৰস্কাৰ ২০০১ টকা, তৃতীয় পুৰস্কাৰ ১০০১ টকা। আমি আপোনালোকক জনাব পাই সুখী হৈছোঁ যে ডিফু কেন্দ্ৰীয় বিহু সমিতিয়ে ২০০২ চনৰ পৰা বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ লগত একেলগে পতাকা উত্তোলন কৰে। এই পতাকা উত্তোলন ২২ তাৰিখে পুৱা ৯ বজাত সমাপন হ'ব। ইয়াত বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠানে সহযোগ কৰে। প্ৰায় ৩০টামান সামাজিক সাংস্কৃতিক অনুষ্ঠান জড়িত থাকে আৰু ডিফুৰ সকলো ৰাইজৰ সহযোগত আজি প্ৰায় ৬৬ বছৰ এই কেন্দ্ৰীয় বিহু সমিতিৰ অনুষ্ঠান উদযাপন হৈ আহিছে। গতিকে আমি ডিফু কেন্দ্ৰীয় বিহু সমিতিৰ তৰফৰ পৰা আৰু ডিফুবাসীৰ ৰাইজৰ হৈ অসমবাসী ৰাইজলৈ আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমাৰ যাতে অনুষ্ঠান সাফল্য হয় আৰু সকলোৰে সহযোগ কামনা কৰিছোঁ।